উবৰে মন মনৰ চিলা উৰুৱাই দিবলে সোণালী হৈ থাক তোৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যাম মনোমত নেৰে নদ নেৰে নদ। ঐ ল'ৰা, তই কিন্তু জুবিনৰ গান বৰ সুন্দৰ গাইছ। এনেকৈ গাই থাকিলেচোন তই ষ্টেজ ফালি দিবি আকৌ। এতিয়া এই ভেবেলা, তয়ো এটা গাচোন জুবিনৰ গান। মই ভালকৈ গাব নাজানো নহয়, তথাপিতো চেষ্টা এটা কৰি চাওঁ। কিন্তু গান শুনি আপুনি কিন্তু ভয় খালে নহ'ব দেই। জুবিনে গান ভাল পাওঁ কাৰণেহে গাইছোঁ আৰু। পাখি মেলি দিয়ে মোৰ গানে আজি হালধীয়া ৰং কিনো। বাহ, কিন্তু তই বৰ সুন্দৰ গাইছ দেই। ঠিক আছে ল'ৰাহঁত, অকল আমি গান বাজনাত লাগি থাকিলে নহ'ব। তাৰ মতে আমি টাইমত আমি ঘৰৰ কামবোৰ কৰিব লাগিব, বুজি পাইছ? ভালদৰে পঢ়া শুনা কৰিব লাগিব। অকল গান গাই থাকিলেই নহ'ব, সময়ৰ কাম আমি সময়ত কৰিব লাগিব, বুজি পাইছ? ঐ দাদাহঁত, এতিয়া তহঁতি আহি ইয়াত আছহি, মই তহঁতক বিচাৰি হাবাদি খাই ফুৰিছোঁ। হাবাটো খাবলৈ আকৌ কি কামটো হ'লনো? তই বিশেষ কিবা সংবাদ আনিছ নেকি? এই কথা এটা আলোচনা কৰিম বুলি তহঁতৰ ওচৰলৈ আহিছিলোঁ। কি কথা কচোন ক, আমিও শুনো। এই কথাটো হ'ল, এতিয়া জানুৱাৰী পাবহি। এতিয়া এই ডিচেম্বৰ মাহটোহে আছে, গতিকে ডিচেম্বৰ মাহতে আমাৰ জানুৱাৰীটো আহিলেই। গতিকে আমি এবাৰ জানুৱাৰী খোৱা কথাটো ভাবিছোঁ। তহঁতি কি ক? ঐ ল'ৰা, তহঁতি জানুৱাৰী বাৰু খাবি গম পালোঁ, কিন্তু তহঁতি ক'ত খোৱা কথা ভাবিছ? ওচৰত খাবি নে দূৰলৈ যোৱা কথা ভাবিছ? এই দূৰলৈ যাবলৈ নাই দেই, ওচৰতে পথাৰলৈ যাম, গাহৰি মাংস আনিম, ব্ৰইলাৰ এটা আনি ল'ম। এনেকুৱা খাম নহয়। জানুৱাৰীত আমি এইবাৰ বুজিছ নাই, ডবল ডিজে এডাল আনি ল'ম, আনি লৈ একদম পূৰা ঘমাই দিম। কেনেকুৱা নাচিম, কেনেকুৱা উকিয়াম নহয়। জানুৱাৰী বাৰু খাবি মানি ল'লোঁ, কিন্তু ময়ো বেলেগৰ লগত নাখাওঁ, মই তহঁতৰ লগতে খাম, বুজিছ? পথাৰতে ভাল হ'ব বস্তুটো খাবলৈ। জানুৱাৰী কথাটো আমি আৰু পাতি নাথাকোঁ, বুজিছ? এনেকুৱা গৰম উঠিছে নহয়, ব'ল গোটেইকেইটা অকণমান সাঁতুৰি লওঁগৈ ব'ল। ঐ ল'ৰা, আজিলৈ আমি ঘৰা ঘৰি যাওঁ ব'ল। এইবোৰ কথা পাতি থাকিলে ঘৰলৈ যাবলৈকে মন নাযায়চোন। হ'লেও আৰু ব'ল, আমি মুঠতে জানুৱাৰীটো কেতিয়াকৈ আহে লাগিছে আৰু। গতিকে ৰাইজসকল, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে সকলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, অন্য এটি ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ